Hello dear students, welcome to my class. তোমালোকক present tenseৰ বিষয়ে পঢ়াই আছিলো মই দুটা ভাগ ইতিমধ্যে হৈছে ডেসক্ৰিপচনত পাৰি ইয়াৰে মই লিংক দুটা দি দিম আজি present perfect tense চোৱা students আজি আমি present tenseৰ যেটো 3 নম্বৰ ভাগ present perfect tense হেতু পঢ়িম present মানে হৈছে বৰ্তমান কাল perfect মানে হৈছে perfect যেটো কাম শেষ হৈছে আৰু tense মানে হৈছে কাল present perfect tenseত এনেকা ধৰণৰ বাক্য যে মই খেলিলো আমি খালো হিহতে আহিল তাই দৌৰিলে তাই গান গালে হি নাচিলে এনেকা ধৰণৰ যিবিলাক মানে প্ৰেজেন্ট টেন্সতে হয় বাক্যটো কিন্তু কামটো শেষ হয় হেতু হৈছে প্ৰেজেন্ট টেন্স প্ৰেজেন্ট পাৰফেক্ট টেন্স যে মায়ে ভাত ৰান্ধিলে দেউতা বজাৰলৈ গ'ল এনেকা ধৰণৰ বিভিন্ন যিবিলাক কাম আমাৰ হৈ গৈছে হৈ উঠিছে কিন্তু হি past tense নহয় হেতু হৈছে present perfect tense এতিয়া আমি সাম present perfect tense আমি লিখিম কেনেকে বা কব লগিয়া হলে আমি present perfect tense ত কথা বাক্য কেনেকে কম এতিয়া present perfect tense ৰ structure বা গঠন প্ৰণালীটো লিখিম প্ৰথম আহিব subject plus তাৰ পিছত আহিব have verb ৰ form have verb or tinta form আছে have has had তাৰে have আৰু has present tense ৰ এই দুটা form আহিব আমি এই দুটা form to have বুলি লিখিম to have verb আহিব তাৰ পিছত আহিব main verb in past participle form মানে যেটো আমি ভাৰ্বৰ লিষ্ট মুখস্থ কৰোতে যেটো লাষ্টৰ ভাগ পাইছো হেতুৱে হৈছে past participle তোমালকে ভাৰ্বৰ লিষ্টখন ভালকে মুখস্থ কৰি লবা গ্ৰামাৰত আছে ভাৰ্বৰ লিষ্টখন প্লাস object এটো হৈছে present perfect tense ৰ structure যে subject plus প্ৰথম আহিব subject তাৰ পিছত আহিব to have verb তাৰ পিছত main verb in past participle তাৰ পিছত আহিব object এতিয়া আমি এই structure হিচাপে present perfect tense ৰ বাক্য আমি ইংৰাজীলৈ ট্ৰান্সলেট কৰিম যে প্ৰথম এটা বাক্য মই লিখি লৈছো যে আমি ফুটবল খেলিলো আমি খেলা কামটো মানে শেষ হল ইতিমধ্যে এই মাত্ৰ শেষ হৈছে তেনেকুৱা ধৰণৰ আমি ফুটবল খেলি আইছো ধৰা যে আমি ফুটবল খেলিলো এতিয়া এই বাক্যটো আমি যেতিয়া ট্ৰান্সলেট কৰিম ইয়াৰে সাবজেক্ট হ'ব আমি গতিকে উই মই এটা লিখিছো উই তাৰ পিছত উইৰ লগত হ্যাভ বহে আমি জানো যে উইৰ লগত হ্যাভ বহে মই তোমালোকক নাম্বাৰ পাৰসন অনুসৰি নেক্সট এটা ক্লাস লম যেটোত নাম্বাৰ পাৰসন অনুসৰি কোড হ্যাভ বহে কোড হ্যাজ বহে কোড বি ভাৰ্বৰ ফৰ্ম কেটা বহে হেতু এটা ভিডিও মই বনাই প্লাই তোমালোকৰ ক্লাস এটা এনেকে লৈ ভিডিও এটা দি দিম তোমালোকে চাব পাৰিবা we have এতিয়া মেইন ভাৰ্ব যেটো হ'ব মেইন ভাৰ্ব লাগে আমাক মেইন ভাৰ্ব হ'ব খেলাটো যে প্লে we have play কিন্তু কৈছে যে মেইন ভাৰ্ব ইন past participle past participle form play played we have played football এই বাক্যটো আমি এনেকে ট্ৰান্সলেট কৰিম তাৰ পিছত নেক্সট আকৌ এটা বাক্য লৈছো তাই এটা গান গালে এটো বাক্যক আমি আকৌ ইংৰাজীলে ট্ৰান্সলেট কৰিম যে সাবজেক্ট প্ৰথম লাগিব আমাক সি তাৰ পিছত আমি জানো যে টু হ্যাভ ভাৰ্বৰ হ্যাভ আৰু হ্যাজ যেটো প্ৰেজেন্ট টেন্স হ্যাভ আৰু হ্যাজ এই দুটা ফৰ্মৰ ভিতৰত বহিব যে থাৰ্ড পাৰসন যেতিয়া সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া হ্যাজ হ'ব মই যেতিয়া ক্লাসটো দিম আকৌ ক্লাসটো যেতিয়া লম নাম্বাৰ পাৰসন অনুসৰি কেনেকে হ্যাভ আৰু হ্যাজ বহে তেতিয়া গম পাই যাবা যে সি হ্যাজ হ'ব থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ লগত হ্যাজ সি হ্যাজ আমাৰ মেইন ভার্ব লাগিলে এবাৰ
মেইন ভাৰ্ব হৈছে গোৱাটো যে গোৱাটো হৈছে কাম মেইন ভাৰ্ব গতিকে she has মেইন ভাৰ্বৰ আকৌ past participle form লাগিলে যেটো sing sang sung s u n g she has sung a song এটো হৈছে প্ৰেজেন্ট পারফেক্ট টেন্স তাই এটা গান গালে মানে ইতিমধ্যে তাই গাই উঠিলে এটো হৈছে she has sung a song 2 নম্বৰ বাক্য এবাৰ 3 নম্বৰতে আকৌ এটা বাক্য লৈছো আমি যে মায়ে ভাত ৰান্ধিলে মাৰ ৰান্ধা কামটো শেষ হ'ল আমি জানো প্ৰেজেন্ট পারফেক্ট টেন্সত কামটো শেষ হয় মায়ে ভাত ৰান্ধিলে গতিকে কিন্তু প্ৰেজেন্ট টেন্সে হি হৈ থাকিব লাগিব মায়ে ভাত ৰান্ধাটো ৰান্ধিলেটো বেছি দেৰি হোৱা নাই গতিকে মায়ে ভাত ৰান্ধিছিল বুলি আমি নকওঁ এটো কম যে আমি মায়ে ভাত ৰান্ধিলে গতিকে মায়ে হলে প্ৰথম আমাক মেইন ভাৰ্ব লাগিব কি সাবজেক্ট লাগিব mother তাৰ পিছত মা যিহেতুকে থাৰ্ড পারসন সিঙ্গুলার নাম্বার mother has তাৰ পিছত আমাক লাগিলে কামটো মেইন ভাৰ্ব হৈছে ৰান্ধাটো হলে কুক মেইন ভাৰ্বৰ past participle form cooked mother has cooked rice বাকিখিনি অবজেক্ট mother has cooked rice এটো এটা বাক্য পাই গলো আমি আৰু এটা বাক্য লৈছো এবাৰ আইতাই আমাক এটা সাধু কলে আইতাই এটা সাধু কলে যে আইতাৰ সাধু কোৱা কামটো শেষ কৰিলে এইমাত্ৰ আইতাই আমাক ধুনীয়া এটা সাধু কলে এইমাত্ৰ ধৰা গতিকে হেতু বাক্য আমি লিখিম যে আইতা হলে সাবজেক্ট হ'ব গ্র্যান্ডমাদার grandmother third person singular number যেহেতুকে has এতিয়া আমাক কামটো লাগিলে কামটো হৈছে tell কোৱা তাৰ past participle form told tell told t o l d told তাৰ পিছত আমি আমাক কলে told সাবজেক্ট আহিলে have আৰু has আহিলে মেইন ভাৰ্বৰ past participle form বাকিখিনি অবজেক্ট যে as a story o r y grandmother has told us a story again আৰু এটা আমি উদাহৰণ কেটা উদাহৰণ লৈছো যে দেউতা অফিসলে গল দেউতা অফিসলে এইমাত্ৰ গল ধৰা যে দেউতা যোৱা কামটো শেষ হ'ল দেউতা অফিসলে গুচি গল গতিকে আমি এটো বাক্য ট্ৰান্সলেট কৰিব লাগিলে এনেকৈ কৰিব লাগিব যে ফাদাৰ সাবজেক্ট হ'ব ফাদাৰ তাৰ পিছত হেজ আহিব হেজ তাৰ পিছত আমাৰ কামটো হ'ব গ'ল মেইন ভাৰ্ব go আমি past participle form go went gone father has gone to the office বাকিখিনি অবজেক্ট হ'ব o double f I c e father has gone to the office গতিকে ডিয়াৰ ষ্টুডেন্টস তোমালোকে প্ৰেজেন্ট পারফেক্ট টেন্স বুজি পাইছা বুলি ধৰিছো ক্লাসটো আশা কৰিছো তোমালোকৰ ভাল লাগিছে বুজি নাপালে আকৌ এবাৰ ৰিভিউ কৰি চাব পাৰিবা আৰু ভাৰ্বৰ লিষ্টখন নিশ্চয়কৈ মুখস্থ কৰিবা ভাৰ্বৰ লিষ্টখন বহুত ঠাইত দৰকাৰ হয় তোমালোকক ভয়েস চেঞ্জ কৰিব লাগিলে নেৰেশন কৰিব লাগিলে বা টেন্স কাৰেক্ট কৰিব লাগিলে বা ট্ৰান্সলেশন কৰিব লাগিলে ভাৰ্বৰ লিষ্টখন খুব জৰুৰী গতিকে ভাৰ্বৰ লিষ্টখন তোমালোকে মুখস্থ কৰিবা আৰু নেক্সট ক্লাছত আমি past present perfect continuous tense পঢ়িবলৈ চাম আৰু তোমালোকক মই এটা ক্লাস লম আৰু নাম্বাৰ পাৰসন অনুসৰি কোড বি ভাৰ্বৰ ফৰ্ম বহে আৰু কোড হেভ ভাৰ্বৰ ফৰ্ম বহে হেতু এখন টেবল হিচাপত তোমালোকক বুজাবলৈ চেষ্টা কৰিম গতিকে আজিলৈকে ইমানে এৰিছো থ্যাংক ইউ